আলু ভাজি কৰা নাই আজি আকৌ আলু ভাজি বনাবলৈ লৈছোঁ এয়া চব দালি নেমু দালি এইটো ঘৰৰ কেৰেলা ঘৰৰ বেঙেনা ফ্ৰাই এইটো হ'ল মাংস শুকান মাছ এইটো কালি ৰাতিৰ বাৰু শুকান মাছ এয়া আলু ভাজি এতিয়া বনাম চবে হালধি চালধি দিব জানে মই অকণমান জলকীয়া গুড়ি দিওঁ টেষ্টটো ভাল হয় কি কৰিছা কচু কি কচু বুটলিছা আজি কচু পিটিকা না হেৰি পিটিকা চাও হ'ব বোলে আজি এইবিলাকত বেষ্ট আমাৰ ঘৰৰ কচু বন ঢেৰ আছে ঢেৰ এই সময় দিব বহি আছে দেখিলানে বহিয়ে থাকিব যেতিয়ালৈকে মই পাকঘৰত থাকিম তেতিয়ালৈকে বহিয়ে থাকিব যায় ইয়াৰ পৰা ন বাবা ন যায় তেতিয়ালৈকে ইয়াত থাকিব তেতিয়ালৈকে বহিয়ে থাকিব গোটেইটোকো দৌৰিয়ে থাকিব মই যিটো বহি থাকিব আমাৰ চুলিটো বহি থাকিব বেছি হিলাব নাযাব মানে একদম পিছত নিচিনা হ'ব কুকুৰা আজি মই আলুটো আলু আৰু পিঁয়াজ সেইটো অকণমান মেছ কৰি দিম চাই লওক ধুনীয়াকৈ মেছ হৈ গ'ল আলু আৰু পিঁয়াজ পটাপট বনাই দিম আলু ভাজিও কুৰকুৰাকৈ চব একদম ঝুৰঝুৰা হৈছে এতিয়া উঠাই দিমগৈ সেইটো হৈ গ'ল চব বেছি মিঠাতেল দিয়া নাই অকণমান দিছোঁ 2টা এলাইচি 4টা লং হালধি পানী দি দিছোঁ এতিয়া অকণমান কাশ্মীৰী জলকীয়া দিম অকণমান কালাৰটো ধুনীয়া আহিব এই বাবাৰটো হৈ গ'ল ইফালে কি কচু কম দিলা আজি বনাব বৰদলে আজি পিটিকাই পিটিকা কচু পিটিকা মাছের পিটিকা
সেয়াই আৰু বৰদলৈ লাগিছে চৰি আজি মায়ে বনাইছে ধুনীয়াকৈ বিলাহী কণ বিলাহী দি বনাইছে এই অকণি মাছ বেলেগ ভাল লাগে মোৰ আৰু মোৰ ল'ৰাইতো বহুতেই ভাল পায় দেউতাও ভাল পায় জলকীয়া নহ'লে আমাৰ ঘৰত নহয় এয়া আৰু ইমান মজাত বনিছিলে মই বাৰু পিছত খাই চাইছোঁ আপোনালোকেও বনাই ঘৰত খাই চাব অসমীয়া খানা বহুত টেষ্টি মই বেংগলী ছোৱালী ইয়াত আহি খোৱা শিকিছোঁ বহুত ভাল লাগে এয়া প্ৰিপাৰেশ্যন চলিছে কচু নিমখ বিলাহী চব একেলগে দি জলকীয়া দি যাব আপোনাৰ কুকাৰৰ ভিতৰত হ'ব চিটি আৰু টেষ্টি কচু চাটনি ৰেডি হৈ যাবগৈ এয়াই আৰু মজাৰ কচু চাটনি ৰেডি কওঁতে ৰেডি হৈ গৈছে দেখিলানে তেনেকেই ভিডিঅ'টোও কওঁতে বেলটোও টিপি দিব আপোনালোকে এতিয়া ভালকৈ মেছ কৰা হৈছে এই মাছটোও বাছি লৈছে বৰদলৈয়ে চব মই মোৰ ল'ৰাক ভাত খুৱাইছিলোঁ এই টাইমটোত সেইকাৰণে সি দেউতাই আনিলে নহয় বাছি দিছে আৰু পটাপট কৰি মায়ে এইফালে ভাজিও পেলাইছে আৰু এইফালে এই কি কয় এইটো এই পিটিকা লাগি মাছটো বইল কৰিছে এয়া আৰু যি মাছটো বইলত বহাইছিলে সেইটো হৈ গ'ল এতিয়া বৰদলৈ ভালকৈ মেছ কৰি পিটিকা ৰেডি কৰিব আৰু আপোনালোকেও এই পিটিকা এবাৰ বনাই খাই চাব বেলেগ মজা লাগে কিন্তু এই পিটিকা মোৰ দেউতাৰ বহুত ফেভাৰিট আমি খাইছোঁ আলু ভাজি পনীৰ কেৰেলা ফ্ৰাই মাংস শুকান মাছ আৰু নেমু দালি তেতিয়াহ'লে আপোনালোকে খাই থাকক মই খাওঁ মোৰ ল'ৰাৰ লগত টাটা ঘৰত ইমান ৰঙালাও ধৰিছে কিন্তু চব বৰষুণে বাবা মই ল'ৰা বহি চাইছোঁ আৰু দেখালোঁ যে আপোনালোকে ৰঙালাও ঢেৰ ধৰিছে কিন্তু চব বৰষুণে শেষ আৰু সেইকাৰণে বৰদলৈয়ে চব উঠাই দিছে আপোনালোকৰ মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে চাই প্লিজ জনাব কিন্তু এনেকেই আমি নতুন ভিডিঅ' লৈ আহি থাকিম যদি আমাৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে সৰু বৰদলৈ কি কৰিব লাগিব লাইক শ্বেয়াৰ আৰু বেলটো ঠিং কৰি টিপি দিব লাগিব হয় নহয় বাবা আৰু আপোনালোকে কমেণ্ট দিবলৈ প্লিজ পাহৰি নাযাব কমেণ্ট দিব প্লিজ কমেণ্ট দিলে ভাল লাগে পঢ়ি বহুত ভাল লাগে মোৰ ল'ৰাৰ বদমাছি চলি আছে বেলেগ বদমাছি হৈছে দুষ্টু বুঢ়া বহুত বদমাছি হৈছে শান্তিকে নাথাকে